নমস্কাৰ। এই মুহূৰ্তত জনাইছোঁ 2023 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটাই প্ৰশ্ন জাগ্ৰত হৈছে যে এইবাৰ মেট্ৰিক পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যোৱা বছৰৰ নিচিনাকৈ ফেইল কৰিব নেকি? যোৱা বছৰত প্ৰায় 50% ছাত্ৰ ছাত্ৰীয়ে 2022 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ফেইল কৰিছিল, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰশ্ন উঠিছে যে এইবাৰ পৰীক্ষা হাৰ্ড হৈছিল। দুটা পৰীক্ষা ইংৰাজী আৰু অসমীয়া, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে গ্ৰেছ মাৰ্ক লাভ কৰিব নেকি? যদি গ্ৰেছ মাৰ্ক লাভ কৰে, বহুতো ছাত্ৰ ছাত্ৰীয়ে পাছ কৰাৰ সম্ভাৱনা আছে। আৰু এইবাৰ মেট্ৰিক পৰীক্ষা সহজ কৰি দিয়া হৈছিল আৰু মেট্ৰিকৰ ফলাফল 2023 বৰ্ষৰ মে' মাহতে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব আৰু মেট্ৰিকৰ লগতে হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলেও লাভ কৰিব 2023 বৰ্ষৰ ফাইনেল পৰীক্ষাৰ ফলাফল। এইবাৰ কম সময়ৰ ভিতৰতে লাভ কৰিব 2023 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি জনাইছে বৰ্ডৰ তৰফৰ পৰা। লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে, সময়মতে পৰীক্ষাৰ ফলাফল লাভ কৰিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলে। এটা প্ৰশ্ন হৈছে যে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত যদি ফেইল কৰে তেনেহ'লে কি হ'ব? ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষা পাতিব মেট্ৰিকৰ বাবে, কিন্তু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি হ'ব? ছাত্ৰ ছাত্ৰীসকলৰ 2023 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাইনেল পৰীক্ষা দিছে, 6টা ছাবজেক্টৰ পৰা যিকোনো 5টা ছাবজেক্টত পাছ কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰাৰ সম্ভাৱনা আছে। ইংৰাজী আৰু অসমীয়া ছাবজেক্ট বাদ দি বাকী থকা 4টা ছাবজেক্টৰ ভিতৰত যদি এটা ছাবজেক্টত অলপ কম মাৰ্ক পায়, তেনেহ'লে ছাত্ৰ ছাত্ৰীগৰাকীয়ে পাছ কৰাৰ সম্ভাৱনা থাকে। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটাই প্ৰশ্ন উঠিছে যে এইবাৰ কিমান গ্ৰেছ মাৰ্ক দিয়া হ'ব? ছাত্ৰ ছাত্ৰীসকল যিসকল মেট্ৰিক পৰীক্ষা দিছে, সেইসকলৰ 6টা ছাবজেক্টৰ ভিতৰত 4টা ছাবজেক্ট খুবেই সহজ কৰি দিছিল, যাৰ বাবে 4টা ছাবজেক্টত গ্ৰেছ মাৰ্ক পোৱাৰ সম্ভাৱনা নাই। যদিও অসমীয়া আৰু ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গ্ৰেছ মাৰ্ক 2 বা 3 বা 4 এনেকৈ পায়। ইয়াতকৈ ওপৰত ছাত্ৰ ছাত্ৰীসকলে গ্ৰেছ মাৰ্ক নাপায়। কোনোবা ছাত্ৰ ছাত্ৰীসকলে 2 বা 1ৰ কাৰণে ফেইল কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব গ্ৰেছ মাৰ্ক।